Assam Chief Minister Dr. Himanta Biswa Sharma alamchak ateng pen aphan Tangka acheque keron pon. Pini therepon ni phai ko retroxiar ni difu gob boys ka pathua klamalong Tangka acheque keron pon. Kedam tang corona vur chit hut kapre ka bengalong jasimet suarlo tumlon ke en pen lona Tangka ka chitu kisung aphan kerap amen pen check keron pon. Kedam tang Assam Assembly election mate MLA Kili Kahut Rata Thengno Assam Chief Minister Dr. Himanta Biswa Sharma Rata Phan alamchak kachipia tengpen pini dipu gob boys pathua klamalong microfinance pen loan ke en rata tum phan anke rata tum amit hang si tunang nelu sarkar pen si tu pilapo alamchak kachipia teng pini check ron ponlo bangso amayalong Assam Cabinet Minister HAD Jugen Mohan Karbiang Autonomous Council CM Dr. Triram Ronghang MLA Bidya Singh Engleng Karbiang Autonomous Council EM pen MAC lepen kaprek adbuke do bang phubang phetum chitong dun rinti tet ki unari soejang atma phan sitame appointment pipon pu lepen Karbiang Longarlu risim kang tang ki oda song trok atma phan sitame inut pen lak pli Tangka pipajir ponpo pusi Dr. Triram Ronghang pen pherang kiang no lamthi peklang pon difu pen Rajib Rongpi report Karbi Daily News ইতিমধ্যে চলি আছে আমাৰ ইতিমধ্যে এছেম্বলি বাজেট চলি আছে আজি বন্ধৰ দিনত আমি অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ এখন ঘোষিত আৰু তেওঁ এখন জনপ্ৰিয় আঁচনি মাইক্ৰ' ফাইনেন্সৰ এই যি ঋণ ৰেহাই আঁচনি মহিলাসকলক তেখেতে নিৰ্বাচনৰ পূৰ্বে প্ৰতিশ্ৰুতি দিছিল আৰু সেই প্ৰতিশ্ৰুতি আখৰে পালন কৰি থকা হৈছে ইতিমধ্যে 8খন জিলাত এইটো কাৰ্যক্ৰম হৈছে আৰু আজি আমি মুখ্যমন্ত্ৰী যেহেতু আজি তেখেতে এটা বিশেষ কাৰণত যাবলগীয়া হ'ল আমি আহি আমাৰ CM আছে ইয়াতে 3জন বিধায়ক CM EM সকলো উপস্থিতিত আমি আজি প্ৰায় 8,908 মহিলাক আমি প্ৰথম কিস্তি আমি তেওঁলোকৰ ঋণ ৰেহাই আঁচনি আমি তেওঁলোকৰ চেক বিতৰণ কাৰ্যসূচীত আমি এইটো তেওঁলোকৰ যি সমস্যা ক'ভিডৰ সংকটত হওক বা অন্যান্য সংকটত তেখেতসকলে যিটো সমস্যাত ভুগিছিল মহিলা আইসকল জানো ঘৰখনত তেখেতসকলে পইচা ঘূৰাই দিবৰ কাৰণে এই স্মল এই বেংকসমূহে বহুত হাৰাশাস্তি কৰিছিলে আমাৰ কথা এইটো চৰকাৰৰ দৃষ্টিগোচৰ হৈছে আলোচনা কৰি আমি তেওঁলোকৰ গোটে মূলে হয়তো এনেধৰণে ঘূৰাই দিয়াৰ এইটো চৰকাৰে সিদ্ধান্ত ল'লে তাৰ কাৰণে ইতিমধ্যে 1,200 কোটি টকা ইতিমধ্যে অসম চৰকাৰ দিয়া হ'ল আৰু এইবাৰ বাজেটতো আমি 2,500 কোটি টকা আমি ধৰিছোঁ আমি অহা বছৰৰ ভিতৰত ফাৰ্ষ্ট ছেকেণ্ড ফেজ থাৰ্ড আৰু 3টা ফেজত আমাৰ এইটো ৰেহাই দিয়া হ'ব গতিকে আমি ফাৰ্ষ্ট ফেজৰ প্ৰায় শেষ হ'ব অৱস্থা আহি পৰিছে গতিকে এইটো আমাৰ গতানুগতিক কাৰ্যসূচী ইয়াতে ইলেকশ্যন এইটো বেলেগ কথা তেওঁলোকৰ সময়ত এইবিলাক আহিব কিন্তু আমাৰ কথা হ'ল মহিলাসকলক সবলীকৰণ হ'ব লাগে মহিলাসকল অভাৱমুক্ত হ'ব লাগে তেওঁলোকৰ পৰিয়ালটো চলিবৰ কাৰণে তেওঁলোকৰ নিজৰ যিখিনি ইনকম তেওঁলোক থাকিব লাগে তেওঁলোকক উদগনি আৰু সকাহ দিবৰ কাৰণে আমি চৰকাৰে এইটো প্ৰচেষ্টা লৈছে মই ভাবোঁ ইয়াৰ জৰিয়তে মহিলাসকল যথেষ্ট উপকৃত হ'ব আৰু ভৱিষ্যতৰ দিনে তেখেতসকলে সৰু উদ্যোগ কৰিবলৈ আগবাঢ়ি যাব আমাৰ মহিলা সবলীকৰণ হ'ব লাগিব মহিলাসকল যিহেতু আধা সংখ্যক আমাৰ মহিলাই আছে ৰাজ্যখনত গতিকে তেখেতসকল শক্তিশালী হ'ব লাগিব শাৰীৰিক আৰু মানসিক উচ্চতা সাধন হ'ব লাগিব আৰু তেওঁলোকে শিক্ষিত হ'ব লাগিব এই 3টা দিশত চৰকাৰে অধিক গুৰুত্ব দিছে যিকোনো ৰাজ্যখন সমাজ আৰু দেশ জাতিৰ কাৰণে তেখেতসকলে আগবাঢ়ি ওলাই পাৰিব আমাৰ পেট্ৰল ডিজেলৰ এইবিলাক অসম চৰকাৰৰ যিটো থাকে আমি অসম চৰকাৰৰ পৰা যোৱাবাৰ কমাই দিয়া হৈছে টেক্সটো অসম চৰকাৰৰ দিব লাগে কিন্তু এইবিলাক আন্তঃৰাষ্ট্ৰীয় বজাৰত যেতিয়া দাম বাঢ়ি যায় এইটো ৰাজ্য চৰকাৰে ৰাখিব নোৱাৰে গতিকে এই কথাটো নিশ্চয় আপোনালোকে জানে কেইদিনমান আগতে কংগ্ৰেছৰ সভাপতি বিজেপিৰ যে অসমীয়া কংগ্ৰেছে যিটো কথা ক'ব তেওঁলোকে ক'তো জিকিব পৰা নাই পৌৰসভাত দেখিলে তেওঁলোকে যিখন জিকিছিলে তাতো তেওঁলোকে উদ্বোধন কৰিব অৱস্থাত নাই গতিকে তেওঁলোকে এতিয়া আৰু যি কথা ক'ব আৰু তেওঁলোকৰ এটা শক্তি আছে এতিয়া আপোনালোকে চাওক যে কাৰ্বি আংলঙত টিম কাৰ্বি আংলঙৰ ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰৰ লগত পাৰ্টীৰ লগত ৰাইজ আছেনে নাই আপোনালোকে দেখিছে যে কাৰ্বি আংলঙত টাউন কমিটি যিমানখিনি টাউন কমিটি আছে এটা ৱাৰ্ডো যে কংগ্ৰেছৰ এটা ৱাৰ্ডো নাই কাৰ্বি আংলং যিমানখিনি কপাৰেটিভ লেম্পছ আছে এটা লেম্পছো তেওঁলোকৰ সাধাৰণ সদস্যও নাই আৰু কাৰ্বি আংলঙৰ 26টা সমষ্টি আৰু 26টা সমষ্টিৰ বিজেপি দখল আছে কাৰ্বি আংলঙৰ চাৰিটা বিধানসভা সমষ্টি আছে 4টা বিধান সমষ্টিটো
হাঁহত এটা আছে চিট আছে হাঁহতো আমাৰ কাৰ্যকলাপ আমাৰ বিজেপি যে আছে আপোনালোকে সকলোক ক'লে কি হ'ব কোনোবা সদস্য থাকিব লাগিব তেওঁলোকবিলাকে কিমান ধৰণৰ বিধানসভা নিৰ্বাচন আপোনালোকে জানে কিন্তু চাই ল'ব আপোনালোকে আজি এটা বছৰো হোৱা নাই অসমত বিধানসভা নিৰ্বাচন হিচাপে কাৰ্বি আংলঙৰ পৰা তেওঁলোকে কিমান ভোট পাইছে কংগ্ৰেছে কিমান আজি 4টা বিধানসভা সমষ্টিত এক গোট হৈ 19 এক গোট হ'লেও আমাৰ বিধায়কৰ লগত